স্বাগতম জনাইছোঁ মোৰ অন্য এক নতুন ভিডিঅ'লৈ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব। আৰু আজি মই ব্লগটো আৰম্ভ কৰিছোঁ 4টা বজাৰ পৰা, মানে আবেলি 4টা বজাৰ পৰা আৰম্ভ কৰিছোঁ। আৰু দেখিছে একদম সাজি কাচি ওলাই আছোঁ। এইফালে ৰিয়ানেও চিঞৰি আছে, এজেগাত যাব ওলাইছোঁ। ক'ত যাওঁ, কি কৰোঁ, কিয় যাওঁ, সকলোবোৰ দেখা পাব। সম্পূৰ্ণ ভিডিঅ' চাব, ভিডিঅ'টো স্কিপ নকৰিব। লগতে ভিডিঅ'টো চাব আৰু যিসকলে মোৰ চেনেলটো প্ৰথমবাৰ ভুমুকি মাৰিব, আশা ৰাখিলোঁ ছাবস্ক্ৰাইব কৰি যাব বুলি। আৰু মোৰ যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে প্লিজ এটা লাইক কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি মোক আগবাঢ়ি যোৱাত সহায় কৰিব। আৰু এতিয়া সেয়া দেখা পাইছে, হাজবেণ্ডে অফিচৰ পৰা আহিয়ে মানে লগালগ মানে গাড়ী ধুই আছে। আৰু গৰমটো যিহেতু বেছি পৰিছে সেইকাৰণে এনেকুৱা ফ্ৰক এটাকে লগাই লৈছোঁ। ড্ৰেছটো বাৰু দেখুৱাম আপোনালোকক, কেনেকুৱা লাগে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। এইফালে আমাৰ ৰিয়ানো ওলাই আছে আৰু ক'ত যাওঁ কি কৰোঁ সকলোবোৰ দেখাই থাকিম। ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিম। আমাৰ মাও পূৰা ওলাই ৰেডি হৈ আছে। এইফালে মিষ্টাৰ পূৰা মুস্তলৈ ৰখি আছে। একদম আজি মানে পূজা চাবলৈ যোৱাৰ নিচিনা লাগিছে ন? অনুভৱটো কোৱাচোন, পূজা চাবলৈ যোৱাৰ। পূজা পাতে নাপাতে নাজানো, কিন্তু একদম ওলাই কৰি ৰখি আছোঁ এইকণ সময়ত। কিন্তু একদম মানে পূজা চাবলৈ যোৱাৰ নিচিনা লাগিছে অনুভৱটো। পূজা পাতিব দিছে হেনো, কিন্তু কি হয় নাজানো। কিন্তু এতিয়া পিছে পূজা চাবলৈ নাযাওঁ, এজেগাত যাওঁ। চাই থাকিব ভিডিঅ'টো সম্পূৰ্ণ গম। আহি পালোহি সেই বিশেষ ঠাইডোখৰ। আৰু আহিছোঁ আজি মই পেহীৰ ঘৰত, কোৱা হোৱাই নাই। আৰু পেহীৰ ছোৱালীয়ে নিমন্ত্ৰণ দিছিলে আৰু নিমন্ত্ৰণ দিয়াগৰাকীক দেখাই দিছোঁ। এয়া প্ৰথমে মই শুভেচ্ছাটো দি লওঁ, কৈ আছোঁ। আৰু তেখেত এতিয়া বৰ্তমান হৈছে SI। আৰু আপোনালোককো দেখাই দিছোঁ, তেখেতে এইবাৰ পৰীক্ষাত ভালকৈ পাছ কৰি পেলাই ডাইৰেক্ট চাকৰি মানে জইন কৰি এতিয়া ট্ৰেইনিং কৰি আছিলে। ট্ৰেইনিঙৰ পৰা যিহেতু অকণমান ৰেষ্ট পাইছে, মানে সেইকাৰণে ঘৰত আহি নিজৰ মানুহখিনিক কিবা এটা সৰুকৈ মানে খুৱাইছে। এয়া পেহীৰ ল'ৰা ভাত দিছে, তেতিয়াহ'লে ভাতটো খাই লওঁ, আপোনালোকে ভিডিঅ'টো চাই। খোৱা বোৱা হৈ গ'ল আমাৰ, অকণমান এনেই বহিছোঁ। গৰমটো যিহেতু বেছি, গোটেই সকলোৱে মানে লগ পাই আজি গোটেইখিনি কথা পাতি আছে। এইফালে আছে আমাৰ কথা পাতাত ব্যস্ত মানে পেহীৰ ছোৱালী। আৰু এতিয়া যামগৈ, অকণমান ভিডিঅ' কৰি ৰাখিছোঁ। এয়া যাবলৈ ওলালোঁ। আৰু একেবাৰে এয়া নেক্সট ডে মৰ্ণিং মানে ডক্টৰৰ ওচৰত আহিছিলোঁ। কোৱা হোৱাই নাইকিয়া, অকণমান অসুস্থ হৈ আছোঁ। সেই ভাবিলোঁ অকণমান ভিডিঅ' কৰোঁ। এয়া খাবলৈ বহিছোঁ, ভিডিঅ'টো চাই থাকক।
মৰ্ণিং আৰু ৰাতিপুৱাৰ পৰা মানে কি কালিৰ পৰাই আপোনালোকৰ লগত তেনেকৈ কথা পাতিব পৰা নাইকিয়া কাৰণ দেখিছে মই একে বহুত ব্যস্ত বহুত বেছি ব্যস্ত আৰু টেনশ্যন এটাও হৈ আছে কাৰণ ডক্টৰৰ ওচৰত আহিছিলোঁ ডক্টৰে এতিয়া মোৰ বিশেষকৈ চুগাৰ থাইৰয়ড আৰু হিমগ্ল'বিনটো মোৰ টেষ্ট কৰিব দিছে কি ওলাই নাজানো এতিয়া কিবা এটা মানে হোটেলখনত খাই দিলোঁ তাৰে অকণমান ভিডিঅ' কৰি ৰাখিছিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আৰু এতিয়া হাজবেণ্ড গৈছে টাউনৰ অকণমান বজাৰ কৰিব নামি গৈছে আমি গাড়ীতে বহি আছোঁ কিয়নো দেখিছে আজি নগাঁৱত বহুত ৰ'দ আৰু বহুত গৰম মানে এই 3 দিন মানে এনেকুৱা গৰম দিছে মানে ভাবিব নোৱাৰি ইমান গৰম দিছে নামি যোৱা নাই কি আৰু হাজবেণ্ডে আনিছে এইটো জাতিলাও দেউতাই ফোন কৰিছে মাছ লৈ থৈছে জাতিলাও বা তৰৈ আনিব দিছে আমি যিহেতু জাতিলাও খাই বেছি ভাল পাওঁ সেইকাৰণে জাতিলাওকে আনিছোঁ আৰু তেনে ভিডিঅ'টো একে মানে ঘৰত গৈ কণ্টিনিউ কৰি আছোঁ চাই থাকিব আৰু ধুনীয়া পাই গ'লোঁ ফাইনেলি একদম ধুনীয়াৰ কাৰণে আহিছোঁ এয়া বজাৰ মানে ক'ত বজাৰখনৰ নাম কি ভূঞাপতি ভূঞাপতি এইকেইডাল ধনিয়াত কেইটকা 10 টকা চাওক এইকেইডাল ধনিয়াত 10 টকা ভাতকেইটা খাই জাষ্ট আহিছোঁ আৰু মানে ইমান বেছি গৰম পৰিছে কি ক'ম সকলোৱে তেনেকৈ আজি গম পাই গৈছে গৰমটো আজি নহয় কালি আজি পৰহি মানে ডেইলি একেৰাহে বহুত গৰম বেছি মানে পৰি আছে আৰু টাউনৰ পৰা আহি পেলাই তেনেকুৱা ভিডিঅ' একো কৰা নাই কাৰণ মাথাটো বহুত ঘূৰাই থকা দি আছে আৰু মানে ৰিপৰ্টো অহা নাই টেনশ্যনো হৈ আছে ভাবিছোঁ আজি ব্লগটো ইমানতে সমাপ্ত কৰোঁ আৰু নেক্সট ব্লগত আপোনালোকক মানে ছেকেণ্ড ব্লগত আপোনালোকে মোৰ ৰিপৰ্ট কি আহিল কি নাহিল সকলোবোৰ পাব তেতিয়াহ'লে আজিলৈ আহিছোঁ আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ তেতিয়াহ'লে যদি ভাল পায় এটা লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাব যিসকল নতুন ব্যক্তি সেইসকলক কৈছোঁ ছাবস্ক্ৰাইব কৰি মোক আগবাঢ়ি যোৱাত সহায় কৰিব বুলি আশা ৰাখিলোঁ তেতিয়াহ'লে আজিলৈ আহিছোঁ বাই বাই